নমস্কাৰ বন্ধুসকল, মই গীতাৰ্থ। আপোনালোকে চাই আছে গিয়ৰ অসম ইউটিউব চেনেল। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়াহ'লে বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম মই কি টায়াৰ লগালোঁ। মই টায়াৰকেইটা সলালোঁ। এইকেইটা পুৰণা টায়াৰ হয়, চব অৱস্থা। এইকেইটা পুৰণা টায়াৰ প্ৰেছো ওলাইছিলে। মই কি টায়াৰ লগালোঁ, কিমান পৰিলে, কিমান পইচা ল'লে, কেনেকুৱা চলাই পেলাই মই কেনেকুৱা পাইছোঁ, এইকেইটা লগোৱাটো ভালনে বেয়া তাৰ ওপৰত মই ক'ম। প্ৰথম আপোনাৰ এইকেইটা অৰিজিনেল টায়াৰ হয়, চব এইকেইটা অৰিজিনেল এম আৰ এফ এইটো আহে। এম আৰ এফ কোম্পানীৰ পৰা আহে, নতুন লগতে আহে এইকেইটা C1। ইয়াত লিখা আছে 160, 150, 160 আৰু R17। এইটো পিছৰটো হয়। আগৰটো আপোনাৰ 110, 70 থাকে। আৰু তেতিয়া মই এইটোৱে আৰু মাছটো খায় দেখিছে, মাছটোৱে পাতল হয় চবৰে। ছাইডবিলাক একেই নতুনেই হৈ থাকে, ছাইডটোত পইচাটো এনেই যায় ক'বলৈ গ'লে। মাছটোৱে খায়। মাছটো কিমান পাতল হৈ গৈছে চব, হাতে মই দবাই দিওঁতে সেই হ'ল দেখিছে। আৰু মই লগালোঁ পিছৰটো সেই একেটাই লগালোঁ, যোনটো অৰিজিনেল আহে একেই হয়। সেইটো এম আৰ এফ C1 সেইটোৱে লগাইছোঁ। নতুনৰ গিফ্ট কিমান থাকে চব, আৰু মোৰটো অৱস্থাটো চব দেখিছে। আৰু মই আগৰটো লগালোঁ এম আৰ এফৰে হয়, এম আৰ এফ কোম্পানী। এম আৰ এফ খালি নাইলন গ্ৰিপ হয়। এইটো নাইলন গ্ৰিপ। এইটো চব 110, 70, 17 নাইলন গ্ৰিপ। আগৰ আপোনাৰ যোনটো অৰিজিনেল আহে সেই অৰিজিনেলটো মই দেখাইছোঁ। এইটো অৰিজিনেলটো এইটো এম আৰ এফ C1। সেইটো মানে আপোনাৰ ৰেডিয়েল টায়াৰ থাকে, ৰেডিয়েল আহে। কিন্তু এতিয়া মই আগৰটো নাইলন গ্ৰিপ লগাইছোঁ, পিছৰটো ৰেডিয়েলেই লগাইছোঁ। নাইলন গ্ৰিপটো আপোনাৰ লাষ্টিংটো বেছি কৰে বুলি কয়। মানে নাইলন গ্ৰিপটো আপোনাৰ এই বস্তুটো নাথাকে, এনেকুৱা ফুট নহয় টায়াৰটোৰ ভিতৰতো আপোনাৰ সমান টাইপৰ থাকে, মানে তাঁৰ থাকে, মোৰ সম্ভৱ তাঁৰ থাকে ভিতৰত। ইয়াত আপোনাৰ ৰছী নিচিনা কাপোৰৰ কিবা থাকে। এইটো একেবাৰে পাতল হৈ গ'লে ওলালে হয়, দেখিলেহেঁতেন, কিন্তু ইমানো পাতল হোৱা নাই। কিন্তু একেবাৰে মই জনামতে আপোনালোকেও একেবাৰে পাতল কৰি নচলাব, কাৰণ এইটো ব্ৰাছ হৈ যোৱাৰ সম্ভাৱনা থাকে অতি সোনকালে। সেইকাৰণে বেছি দিনলৈকে টায়াৰবিলাক নচলাব। মানে ধৰক এইবিলাক হাই স্পীডত চলি থকা বাইক হয় ন, সেইকাৰণে মানে ইমান বেছিকৈ পাতল কৰালে আপোনালোকে নথ'ব টায়াৰবিলাক। আৰু মইতো চলাই মই এতিয়া ধৰক দেখাই দিছোঁ চক মিটাৰত আপোনাক। এয়া চক মিটাৰত দেখাই দিছোঁ 20,583 কিলোমিটাৰ। মই 20,100 চলাইছিলোঁ। প্ৰায় ধৰক 300 কিলোমিটাৰমান মই চলালোঁ এইকেইটা টায়াৰ। চলাই মই ভালেই পাইছোঁ। গোটেইকেইটা টায়াৰো গ্ৰিপ ঠিকে আছে। ফ্ৰণ্টৰটো এইটো চক, খালি ফ্ৰণ্টৰটো নাইলন গ্ৰিপটো অকণমান গ্ৰিপটো বেছি থাকে। গ্ৰিপটো ইটোতকৈ বেছি থাকে, এইটো কম থাকে। এইটো গ্ৰিপটো আপোনাৰ এনেকুৱা আঁচ এডাল থাকে আৰু ছাইডৰ পৰা থাকে ইমানেই। মই এতিয়া দামটো কৈ দিছোঁ আপোনালোকক। পিছৰটোতো একেই দামেই হ'ব, অৰিজিনেলটোৰ নিচিনা। পিছৰটো আপোনাৰ মই আনিছিলোঁ 3,200 টকা, আৰু আগৰটো আনিছোঁ আপোনাৰ 2,100। টোটেল মোৰ পৰিছিলে 5,300 টকা টায়াৰত। আপোনালোকে মেচিলিন লগাব পাৰে, মেচিলিনো ভাল টায়াৰ হয়। মানে মই লগাইছোঁ মোৰ মতে, মানে মই কম দামত মানে ভাল টায়াৰ কি হয় এইকেইটাই লগাবলৈ মই মানে আপোনালোকক ক'ম। এইকেইটা লগোৱাটোৱেই ভাল হ'ব মোৰ মতে। ইয়াতকৈও কম দামী পায়, কিন্তু নলগাব, কাৰণ বাইকখনটো এইবিলাক বাইক অকণ স্পীডি বাইক ন, সেইকাৰণে মানে বেছি টায়াৰটো অকণ ভাল থাকিলে ভাল হয়, চলাই স্মুথ পাব। সেইটো কাৰণে মই এইটো টায়াৰ, যদি কম দামত লগাব বিচাৰে এইটোৱে অৰিজিনেলটোৱে লগাব পাৰে। আৰু নহ'লে মেচিলিন লগাব পাৰে। মেচিলিন পিছৰটো 6,000 দাম, আগৰটো 4,000 মান হয়, টোটেল 10,000 মান হ'ব। সেইটো ভাল টায়াৰ হয়, লাষ্টিং একেই কৰিব মোৰ মতে। আপোনাৰ 20,000 কিলোমিটাৰ হাইষ্ট চলিব, তাতকৈ নচলে কোনো কাৰণত। আৰু আপোনালোকৰ এইটোও জনাওঁ যে আমাৰ ইয়াততো কোনো ট্ৰেক নাই বোলে ৰেচ খেলিব পাৰিম বোলে, ৰেচ খেলিম তেতিয়াহ'লে তেনেকুৱা। সেইটোতো মেচিলিনটোত ট্ৰেকত চলোৱা টায়াৰ হয়, এইটো পাৰফৰ্মেঞ্চ ভাল হয়, হাই স্পীডিকনো ভাল। এইটো আপোনাৰ এইটো খালি অকণ বেয়া হয় আৰু ট্ৰেকত চলাব। এইটো আমাৰতো ইয়াততো ট্ৰেক নাই, সেইকাৰণে এইটোৱে হৈ যায়। আৰু এইটো আপোনাৰ মেক্সিমাম লোড দিয়া আছে। পিছৰটো 300 কেজি দিয়া থাকে, আগৰটো তেনেকৈ 273 কেজি নে কিমান দিয়া থাকে। সেয়াই দুইটা টায়াৰত আপোনাৰ টোটেল মোৰ পৰিছিল 5,300 টকা শ্ব'ৰুম প্ৰাইচ, এম আৰ এফ শ্ব'ৰুম প্ৰাইচ। গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি মোক জনাব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। আপোনালোকৰ মাজলৈ মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম। তেতিয়াহ'লে বন্ধুসকল, আজিলৈ বিদায়। It's caught in the crossfire.